মানে কি বুলি কয় ভেলুলেছ এইবোৰ ষ্টেটমেণ্ট বক্তব্য মই আৰু সেইবোৰৰ ওপৰত নকওঁ। এইটো জনসাধাৰণে আমাৰ BTC বাকীয়ে ইয়াৰ উত্তৰটো দিব যে খাম্পা বৰগোহাঞি কোন হয়, হাগ্ৰামা মহিলাৰী কোন হয়। হাগ্ৰামা মহিলাৰী এজন চিফ আছিলে, তেখেতে আমাৰ BTCৰ ডাঙৰ এজন নেতা। এইটো কোনোবা যদি নাই হাগ্ৰামাই নেতা নহয় বুলি ক'লে ইয়াৰ কিবা ভেলু থাকিব জানো? খাম্পা বৰগোহাঞি 15 বছৰ ডেপুটি চিফ আছিলোঁ। মই এতিয়াও ৰাইজৰ লগত থাকি পেলাই কাম কৰিছোঁ। মোক যদি বৰবাদ হৈছে বুলি ক'লে এইটো BTC বাকীয়ে বিশ্বাস কৰিব জানো? UPPL ইমান পাব তিমান পাব সেইটো কোৱাটো আজিৰ দিনত খুব সম্ভৱ বুদ্ধিমানৰ কথা নহ'ব। কিন্তু মই সেইখিনি কথা ক'ব পাৰোঁ, এইখিনি মই ক'ব পাৰোঁ যে চৰকাৰ গঠন কৰিবৰ কাৰণে যি নাম্বাৰ লাগে 40 সমষ্টিৰ ভিতৰত 21টা আপুনি যদি পায় সেইটোকে মেজিক নাম্বাৰ কয়। 21 আৰু তাতকৈ বেছি 22টা 23টা 24টা 25টা, গতিকে সেইখিনি মেজিক নাম্বাৰ UPPL পাব। 40টা সমষ্টি BTC, এই 40টা সমষ্টিত হিতাধিকাৰীসকলক লৈ পেলাই BTC চৰকাৰে এটা সভা পাতিছে আৰু আহি আজি এই 5 নং চেৰপাঙতো সেইটো হৈছে। ইয়াতে ময়ো আহিছোঁ, আহি পেলাই দেখিবলৈ পালোঁ ইয়াত যথেষ্ট সংখ্যক 6000তকৈ বেছি আমাৰ হিতাধিকাৰী মানে ভিতৰুৱা গাঁও অঞ্চলৰ মহিলা পুৰুষ আৰু গৰীব দুখীয়া মানুহসকলে ইয়াত যোগদান কৰিছে। যোগদান কৰাৰ অৰ্থ সেইটোৱে কিবা নহয় কিবা আমাৰ BTCৰ যে আঁচনি সৰু সুৰা আঁচনি বা আসাম চৰকাৰৰ যে আঁচনি BTC চৰকাৰে ইমপ্লিমেণ্ট কৰা আৰু ভাৰত চৰকাৰৰ যে আঁচনি আমাৰ BTCত যিটো ইমপ্লিমেণ্ট হয় সেইবোৰ আঁচনি নিশ্চয় পাইছে। ইয়াৰ কাৰণে তেখেতসকলে হাঁহি খুচিৰে ইয়াত যোগদান কৰিছে। চব 40টা সমষ্টিতে এই চৰকাৰে হিতাধিকাৰী বেনিফিচিয়াৰী মিট চবতে কৰি আছে। তাৰে পাৰ্ট 2 হিচাপে আজি 5 মিনিট আছিলে আৰু আজি দেখিছে বহু সংখ্যক আমাৰ হিতাধিকাৰীয়ে আহি পেলাই আমাৰ ইয়াত যোগদান কৰিছে আৰু ছাকচেছফুল মিটিং বুলি ক'ব লাগিব। ভালে সংখ্যক মানুহ আহিছে আৰু আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আমাৰ এক্স ডেপুটি চিফ খাম্পা বৰগোহাঞি ডাঙৰীয়া, আমাৰ MCLA প্লাছ পলিটিকেল এডভাইজাৰ CM মাধৱ ছাত্ৰী ডাঙৰীয়া, গোটেইকেইজন আলহী আছিলে আমাৰ আৰু গোটেইকেইজনে মানে চৰকাৰী যিখিনি কাম হৈছে কি কাম হৈছে সেইখিনি অলপ তেওঁলোকে ৰাইজৰ আগত বিবৃতি দিলে। ওভাৰঅল ভাল প্ৰগ্ৰেম এটা হৈছে। আজি কিমান হিতাধিকাৰী কৰিছে? আজি 6000 প্লাছ হিতাধিকাৰী আছিলে আমাৰ আজি অনুষ্ঠানত। কিমানটা VCDC পৰা আহিছে? 12টা VCDC প্ৰায় আমাৰ যিখিনি 5 চেৰপাং অন্তৰ্গত 12টা VCDC বা 12টা প্ৰাইমাৰী অন্তৰ্গত মানুহখিনি আজি আছে। হিতাধিকাৰী খবৰ পৰা কি মেছেজ দিব বিচাৰিছে? তো আজি আমি চাব বিচাৰিছোঁ বা হেৰি কৰিছোঁ যে আমাৰ ইয়াতে কিমান হিতাধিকাৰী আছে, এই চৰকাৰৰ পৰা কিমান বেনিফিচিয়েল হৈছে, কিমান কি সুবিধা পাইছে সেইখিনি দেখিলোঁ আজি। আজি আপোনালোকে জানে এতিয়া সময়টো হ'ল ধাননিৰ সময়, ৰোৱনিৰ সময়, তথাপিও মানুহখিনি ধাননি ৰোৱনি বাদ দি পেলাই হ'লেও আজি বহুত হিতাধিকাৰী আহি পেলাই অংশগ্ৰহণ কৰাৰ বাবে সঁচাকৈ ভাল লাগিছে আৰু তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু অনাগত মাহত ছেপ্টেম্বৰত যে ইলেকশ্যনটো আছে সেই ইলেকশ্যনত ইয়াৰ ইম্পেক্টটো ভাল ইম্পেক্ট পৰিব বুলি ভাবি আছোঁ।